Hello, good morning guys. ৰাতিপুৱাই পুৱাই বিচনাতে আৰম্ভ কৰি দিছোঁ আৰু ভিডিঅ'টো কি হ'ব নাজানো আৰু ধামাকা হয় নে কি হয় লাষ্টলৈকে চাই থাকিব। এতিয়া শুই আছোঁ, এতিয়া 7টা বাজিছে, এতিয়া উঠিম আৰু গুড মৰ্ণিং চবকে গুড মৰ্ণিং দিছোঁ। বিচনাতে ভিডিঅ' দিছোঁ, মই উঠি গৈ লওঁ, ফ্ৰেছ হৈ লওঁ, অলপ পাছত দেখাই কি হয়। গা ধুই ল'লোঁ, এতিয়া গা চা ধুই মেলি আজৰি হৈ লৈছোঁ। আগত খৰাই দিবৰ কাৰণে ৰেডি কৰি আছে পাপা, পাছত খৰাই দিব আৰু ময়ো গা চা ধুই ৰেডি হৈ ল'লোঁ দোকানৰ পৰা আহি। এতিয়া খৰাই দিব। ভিডিঅ'টো লাগে কেনেকুৱা লাগিব ক'ব আৰু দেই। দেখিছে বিচনাতে বহি আছোঁ, বাহিৰত যোৱা নাই, বিচনাতে বহি আছোঁ। আজি কি আছে ক'ম। তাৰ আগতে সকলোকে নতুন বছৰ শুভেচ্ছা আছিলোঁ। সকলোৱে যাতে নতুন বছৰ দিনবোৰ ভাল হয় তাৰে কামনা কৰিলোঁ। আজি মোৰ জন্মদিন। তো প্ৰথমতে কোৱা নাছিলোঁ, এতিয়া কৈছোঁ মোৰ আজি বাৰ্থডে'। তো চাই থাকক ভিডিঅ'টো কেনেকুৱা লাগে, শেষলৈকে চাই থাকক। একদম ফেচবুক ইনষ্টাগ্ৰামত একদম বাৰ্থডে অকল বাৰ্থডে হৈ আছে। ৰাতিপুৱা কালি ৰাতি 12টাৰ পৰা ৰাতিপুৱা এতিয়ালৈকে অকল মেছেজত আৰু কমেণ্টত অকল হেপী বাৰ্থডে আহি আছে। তেওঁলোকক বহুত ধন্যবাদ দিছোঁ, লগৰখিনিক ইমান ৰাতি চেলিব্ৰেট কৰাৰ কাৰণে মোক বহুত ধন্যবাদ। আৰু তোমালোককো বহুত ধন্যবাদ দিছোঁ। কামনা কৰিছোঁ সকলোৱে যাতে দিনবোৰ ভাল হয় আৰু ভালে পাৰ হয়। যাৰ মনৰ আশা যি আছে সেয়া যাতে পূৰ হওক তাৰে কামনা কৰিছোঁ। তো ভিডিঅ'টো শেষলৈকে চাই থাকিব, একদম অকণমান স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। আৰু আগতে দিয়া ভিডিঅ'কেইটা ইমান ভালকৈ কিছুমানে পোৱা নাই। যদি ভিডিঅ' চোৱা নাই তেতিয়াহ'লে এই লিংকটো ডিছক্ৰিপশ্যনত দি দিম, মোৰ ব্লগ ভিডিঅ'কেইটা, তাত আপোনালোকে চাই ল'ব পাৰিব। বিয়াৰ ভিডিঅ' আছে। মই তেতিয়া ফাৰ্ষ্ট এইটো ব্লগ ভিডিঅ' বনাইছোঁ, প্ৰথম মোৰ এই চেনেলটোৰ ফাৰ্ষ্ট ভিডিঅ' বিয়াৰ ব্লগেই বনাইছোঁ। তো প্লিজ ভিডিঅ'টো চাই লাইক এটা মাৰি থৈ যাব। তো এতিয়া ভিডিঅ'টো এতিয়া চাই থাকিব শেষলৈকে স্কিপ নকৰাকৈ। কেনেকুৱা চাই থাকিব আৰু দেই, কেনেকুৱা হ'ব ময়ে নাজানো এতিয়ালৈকে। বাহঁতি আহি আছে বুলি কৈছে। তেনেকৈ বিশেষ বেলেগ আয়োজন কৰা নাই এতিয়ালৈকে বৰ্তমান, আৰু বাৰ্থডে পতাৰ প্লেনিং নাছিলে আজি। আৰু চাওঁ কি হয়, শেষলৈকে চাই থাকক ভিডিঅ'টো কি হয়গৈ। এতিয়া ময়ে গম নাপাওঁ, বাহঁতি কি কৰিব বিচাৰিছে ময়ে গম নাপাওঁ এতিয়ালৈকে। কিন্তু আহি আছে বুলি ফোন মাৰিছে, কিন্তু এতিয়ালৈকে ময়ে গম নাপাওঁ। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া গম পাই যাব। এতিয়া ময়ে গম নাপাওঁ, আপোনালোকক ক'বলৈ মই নিজে গম নাপাওঁ কি হ'ব আজি। শেষলৈকে চাই থাকিব। হেল্ল' গাইজ, কেক কাটিব মাতিছে, বোলকচোন কেক খাওঁগে। কি रुको जरा सबर करो। अभी मजा आएगा ना भिड़ो। Oh my god, এইটো কেক বোলা চাওকচোন বাৰু, এইটো কেক বোলা কেক আনিছে। মই দেখাই আছো আকৌ বেক কেমেৰা। এইটো কেক চাওক, এইটো কেক আনিছে বোলে সিহঁতি। চাওকচোন বোলে কেক আনিছে বোলে, এইটো চাওক, এইটো কেকে নে বাৰু চাওকচোন, এইটো চাওক, এইটো বোলে কেক বোলে। এইখন কাটিবলৈ আনিছে নেকি? এইজনী কি বিলাক লৈ আছে চাওক, এইবিলাক এইখনে কেক কাটিব লাগিব বোলে, কৈ দীঘল ডাঙৰ চাওকচোন। এইনে ইমান চাওকচোন, কি ফটোৱা নেকাটো মই নাই বাৰু। চাওক এইফালে ভিনদেউ বহি আছে। ভিনদেউ এইবিলাক কি এইবিলাক ফটোৱা বস্তুবিলাক আনিছে? কেলা এই 10 টকীয়া কেকটো আনি নিছো, কাটিবলৈ আনিছো কেকটো আকৌ। ইমান ধুনীয়াকে এনেকে কাটিবি। এই 10 টকীয়া কেকটো আনিছে চাওকচোন। এনেকে কাটিবি ধুনীয়াকে। তেনেকে নহয়, কেকটো চাওক, মই সেই 10 টকীয়া কেকটো আনি 5ডাল মান মম জ্বলাই লৈছো। সেইবিলাক কি অমিত খুৱাইছে নি? জল কিনো খুৱাইছে জানো, মায়ে জানো।
তাকেহে পদ জল খা পটল পদ জল দিছে কেমেৰাটো ধৰ মই কেকটো কাটি লওঁ অকমান খাই দিয়া কেমেৰাটো তোমাক কাটিব লাগে আছে তুমি কাটিবা দে মই কেকটো কাটি লওঁ এয়া আমাৰ দেৱজিৎ গগৈ এইবিলাক চব কি কেক আনিছে চব এইবিলাক ৰবা মামা কেক কাটিব চাবা এতিয়া কেনেকে কাটিব কেক কাটিম দে তুমি খুব কৈবা কেক কাটি দে এখন দিয়াচোন ৰবা এখন কাটিব হাত কাটিব আচ্ছা কেক কাটিম নেকি ইমান ধুনীয়া চুৰি আনিছো এখন কেক কাটিবলৈ ইয়াত কেক কেক ক'ত পাব বাৰু এখন চুৰি বাৰু হে এই দুনিয়াত ক'ত পাব বাৰু এখন হে হয় নাই বাটা এই বাটা কৈ দিয়াচোন দুনিয়াত এখন ক'ত পাব কেক কাটিবলৈ কৈ দিয়াচোন এয়া আমাৰ 10 টকীয়া কেক আনিছে দুটা বিশেষ আমাৰ এই নাই হোৱা কাটিব এয়া দেৱজিৎ গগৈ দে ধুনু কাটিম দে আজি জন্ম তাৰিখ পইচা পাতি নাই আৰু সেইকাৰণে দুটাকে আনিছো আৰু মৰমত লাগিলে অকমানেই হওক। বেলুন আহিছে আৰু 10 নাই টকা হোৱা, কেক বাবা। আনিছে চব হোৱা। দে কেকটো খালো দে আৰু উল্টাকে লৈছা তুমি দেখা যদি ইমান দামী কেক আনিছ দে নাই হোৱা কাটিব তুমি ফু কৰিবা তুমি ফু কৰিবা ইমান দাম দি দিয়া দে আকৌ কেক কাটো তাহলে না সেইখন তোমাৰ এয়া আমাৰ দেৱজিৎৰ বাপেক এইজন মামা এইখনে কেক কাটিব লাগিব আজি এইটো নমস্কাৰ দি দাম কেক কাটিম নেকি ঐ কেক কাটিম হ্যাপি বার্থডে টু এই ৰ নাচা। ৰ নাকাটে হ্যাপি বার্থডে হেপী বাৰ্থডে এয়া আমাৰ নিজেই খাইছে আমাৰ দেৱজিতে কেকটো আনি টেঙা বোলে হ্যাপি বার্থডে লা এয়া মাকক খুৱাইছে হ্যাপি বার্থডে হেপী বাৰ্থডে খাও ইয়াৰ ইউজ আছে না এয়া 10 টকীয়া কেক খাই মোক মানে মাতিবই পৰা নাই মানে হেৰি কৰিছে এয়া ভনীয়েকে খুৱাইছে এয়া দামী কেক আহিছে বাৰু অকমান ধেমালি কৰিলো আজি কেমেৰামেন বেলেগ অকমান ধেমালি কৰিলো আজি কেমেৰামেন বেলেগ আজি এইখন কাটে। কেমেৰামেন আহিছো মই এই ভাইটিৰ লগত অকণ ধেমালি কৰিলো কেমেৰামেন বিকাশ না। গগৈ মই গমেই নাপাওঁ কি কৈ আছে মই গমেই নাপাওঁ গোসাঁইঘৰত সোমাই আছো তাত বহি আছিলে এইবিলাক দিছে বেলুন চেলুন নাই কি কৰি আছে আৰু এটা কোৱা ফকত দিয়া হেৰি এই 10 টকীয়া কেক উলিয়াই আছে চব চোৱা 10 টকীয়া কেক নাই তাৰ এবাৰ প্ৰথম বাৰ্থডে পাতিছো ন সেইকাৰণে ফাৰ্ষ্ট 10 টকীয়া কেকটো আগত কটাই দিছো ইউৰে ক'লে চাই থাকক নকয় বাৰু ৰবা, নাই হোৱা। কি কৰি আছে মেচটো নুচুবা বেয়া হৈ যাব চুৰিখন চুৰিখন জানো হৈ তাতে আছে বেলেগতো লাগি আছে দেচোন হাই চুৰিখন চাৰ মতা নাই বাৰ্থডে পতা নাছিল এটা লাগি পতা নাই আজি তাতে লাগি আছে হেৰি কি কৰিছে দেখিছা আহিছে ঐ গালি দিয়ে ইমানেই আছিলে বাৰ্থডে আৰু আছে এতিয়া হোটেলত যাম এই খোৱাই নাই এতিয়া মই বাৰ্থডে পতাই নাছিলো এইবিলাক দেখিছে বেলুন চেলুন নাই কি কি কৰিলে এতিয়া মনে মনে মই গোসাঁই ঘৰত সোমাই আছিলো এতিয়া গৈ পিনি কেক চেক কাটি হৈ গ'ল ফাইনেলি কেক চেক কাটিলো বাৰ্থডে শেষ আৰু এতিয়া